চাওক আজি আমি প্ৰায় 20-22 বছৰ আগৰ পৰা মানে 2008 চনত এটা গোষ্ঠীগত সংঘৰ্ষ হৈছিল ইয়াতে। তাৰ পিছৰ পৰাই আমি মানে ইয়াতে হাজাৰা গাঁও, দৈপামবৰী গাঁও আৰু নিয়াৰ ইক্ৰাবাৰীৰ এটা চুবাৰ মানুহে আমি এইটো ৰাস্তাৰে মানে সংযোগী পথ হিচাপে অহা যোৱা কৰি আছোঁ আৰু বিকল্প পথ নাই। এইটোৱে আমাৰ কাৰণে ইক্ৰাবাৰীৰ পৰা হাজাৰা গাঁৱলৈকে যোৱা অহাৰ মানে এইটো এটা সংযোগী পথ। আমাৰ ল'ৰা ছোৱালীবিলাকে নিয়তভাৱে ৰাতিপুৱা স্কুললৈ যায়, আমিও স্কুললৈ যাওঁ, কলেজলৈ যাওঁ এইটো পথেৰে। এতিয়া চাওক কিছুমান মানুহ আছে আৰু এইখন যিটো আপোনালোকে আজি চাব পাৰিছে, মোৰ চাৰিওপাশে মানুহবোৰ আহিছে, এই মানুহবোৰে কিন্তু আমি ৰাজহুৱা মানুহ চবে একগোট হৈ আজি ইয়াতে ৰাস্তা ওলাবলৈ আহিছোঁ। আমাৰ ৰাস্তাখন সিহঁতে মানে বাধা দি ৰাখিছে, বাঁহৰ কাটাৰ দি ৰাখিছে, আমাক যোৱা অহাৰ সুবিধা এতিয়া বন্ধ হৈ গৈছে। সেইকাৰণে আমি সেইটো নাজানো, কিন্তু আমাৰ ইমান দিনৰ আমি অহা যোৱা কৰা বাটখন হঠাতে বন্ধ কৰি দিয়াৰ কাৰণ নাজানো। এতিয়া সিহঁতে কিবা ভাবিছে কিবা নাভাবিছে আমি নাজানো, কিন্তু আমাৰ পথখন এইটো মেদিবাৰী নহয়, এইটো এটা ৰিজাৰ্ভ মাৰি হয়, এইটো চৰকাৰী ভূমি, এইটো চৰকাৰী ভূমি। সেইকাৰণে আমি এইটো ৰাস্তাৰে এনেকৈ যাব পাৰিছোঁ, নহ'লেতো মেদিবাৰী হ'লে যাব দিলে হয় নেকি? আমি চাওক, আমি থানাতো ইয়াৰ বিষয়ে অৱগত কৰিছিলোঁ, আমাৰ MLA চৰণ ছাৰক অৱগত কৰিছিলোঁ, আমাৰ MLA আৰু EM ছাৰ যিখন আছে আমাৰ ফেৰেছ মছাৰী তাকো অৱগত কৰিছিলোঁ, কিন্তু আজিলৈকে কোনো তেনেকুৱা ধৰণৰ ৰেছপনচিবিলিটি আমাক দিয়া নাই। কিন্তু আজিতো দুইটা দল ওলাই আহি এটা বিশৃংখল সৃষ্টি হৈছে। এতিয়া বিশৃংখল সৃষ্টি হ'লেও উপায় নাই, কাৰণ চাওক আমাক ৰাজহুৱা হিচাপে আমি ওলাই আহিছোঁ। এতিয়া যদি ইহঁতে আমাক বাধা দিয়ে, এতিয়া ৰাজহুৱা হিচাপত কিবা হ'ব পাৰে, এতিয়া আমি দুখী নহয়। আছে ইফালৰ ল'ৰা ছোৱালীবিলাকে ইফালে আহে, ইফালৰ ল'ৰা ছোৱালীবিলাক ইফালে যায়। তাৰমানে আমাৰ হাজাৰা গাঁৱৰ বিশেষকৈ হাজাৰা গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ইক্ৰাবাৰীত BC স্কুলত আহে। আৰু চাওক এতিয়া ৰাস্তা যদি নাথাকে, আমাৰ ইফালে ৰাস্তা নাথাকিলে ল'ৰা ছোৱালীবোৰে মেইন হ'ল শিক্ষা যদি আগুৱাই নাযায় কি কোনো মানে সমাজৰ কোনো উন্নতি নহয়। সেইকাৰণে মই কৈছোঁ যে ল'ৰা ছোৱালীবিলাকে বাধা হৈ আছে, এতিয়া স্কুলত যাব পৰা নাই, কলেজত যাব পৰা নাই। মেইন কথা হ'ল আমাৰ ৰাস্তাটো লাগে, আৰু সেইমৰ্মে মই সকলোকে অনুৰোধ জনাওঁ যাতে আমাৰ ৰাস্তাখিনি অতি সন্মুখেৰে ৰাস্তাখিনি ওলাই দিয়ে। ঘটনাটো মানে আমি 2008ৰ পৰা আগতে ৰাস্তাটো ইফালে আছিল, যেতিয়া 2008ত যেতিয়া গণ্ডগোল হ'ল তেতিয়া মানে পূৰাপূৰি হোৱাতে এইখিনি ফেৰি হৈ গ'ল। এইখিনি দি আছোঁ, এইখিনি এতিয়া বাৰী ঘৰ কৰি ইফালে ভৰ্তি কৰি আছে, এইখিনি বন্ধ কৰি দিলে। এতিয়া এইখিনিত চলি আছোঁ, আমি হাজিৰা গাঁও চলি আছোঁ, তারপরে ইক্রাবাড়ি, দৈপামবুড়ি গাঁও, পদ্মপুখুৰী, হাজিৰা গাঁও দুটা চুবা হয়, এটা পূব চুবা আৰু এটা পশ্চিম চুবা হয়। দুটা চুবাৰ মাজত চলি আছোঁ, আৰু দৈপামবুড়ি গাঁৱৰ এটা চুবা আছে, ইক্ৰাবাড়ি, হাজিৰা গাঁও, এই কেইটা চুবাৰ মানুহ ইয়াতে চলি আছোঁ। আমি বাৰে সিহঁতক মানে ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ মাষ্টৰক মানে এই মাটিয়ালাবিলাকক ৰিকুৱেষ্ট কৰি আছোঁ যে নামখানিতো মই গোটেইখিনি নাজানো।